আপোনালোকে বাৰু মোবাইল এটা কিনি পাইছেনে? মোবাইল তো সেই মোবাইলটো যেতিয়া আপুনি কিনিব, কিনাৰ সময়ত আপুনি আপোনাৰ কাষত থকা বন্ধুজনক আপুনি এবাৰ হ'লে দেখুৱাই যে বোলে মই মোবাইল কিনিছোঁ আৰু কি ব্ৰেণ্ডৰ মোবাইল কিনিছোঁ, বা আপুনি যদি গাড়ীও কিনে সেই গাড়ীখনো আপুনি বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰে যে মই গাড়ী কিনিছোঁ, অমুকখন গাড়ী কিনিছোঁ। ক'ৰবাত টিভি কিনে, সেইটোও কিনে আৰু সেই হিচাপত আপুনি প্ৰচাৰ চলায়। আপুনি আপোনাৰ লগৰ সমনীয়াবিলাকক জনায় আৰু সেই সমনীয়াবিলাকেও সেই মোবাইল ফোনটোৰ প্ৰতি আকৰ্ষিত হয় আৰু সেই মোবাইল ফোনটো কিনে, সেই টিভিটোৰ প্ৰতি আকৰ্ষিত হয় আৰু সেই টিভিটো কিনে, আৰু তেনেকুৱাকৈ আপোনালোকে প্ৰচাৰ চলায়। এই যিজনে চাই বস্তুটো, আপুনি যে ক'লে এজন বন্ধু, সেই বন্ধুজনেও সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈ সেই বস্তুটো কিনে আৰু তেওঁ আজি 4-5জন মানুহক কয় যে বোলে ময়ো অমুকটো বস্তু কিনিছোঁ। কিন্তু আপোনালোকে যদি এখন কিতাপ কিনে, সেই কিতাপখন আপোনালোকে কেতিয়াও প্ৰচাৰ নকৰে। মানে আপুনি কিনিছে মানে কিতাপখন আপোনাৰ আৰু আপোনাৰ ঘৰত সেই কিতাপখন থাকে, এতিয়া হৈ যায়। আপুনি যদি আপুনি কিনা কিতাপখন আপোনাৰ বন্ধুক, আপুনি যদি আপোনাৰ সমনীয়াজনক বা আপোনাৰ বন্ধুৰ সৈতে আপুনি বন্ধুক যদি কয় যে বোলে মই অমুকখন কিতাপ কিনিলোঁ, তেতিয়াহ'লে সেই বন্ধুজনে আৰু আপোনাৰ লগৰ যিমানখিনি সমনীয়া আছে, সেই সমনীয়াখিনিও আপুনি কিনা কিতাপখনৰ প্ৰতি আকৰ্ষিত হ'ব আৰু সেই কিতাপখন কিনিব। কিন্তু আচৰিত কথাটো কি হয় যে আমি যেতিয়া এখন কিতাপ কিনা বুলি কোনোবা এজন মানুহক কওঁ যে বোলে মই অমুকখন কিতাপ কিনিছোঁ, তেতিয়াহ'লে সেই মানুহজনে কিছু ক্ষেত্ৰত উপলুঙা কৰা দেখা যায়। আৰু সেইবাবে হয়তো অসমীয়া মানুহবিলাকে কিতাপ কিনি উঠি কাৰো সৈতে শ্বেয়াৰ নকৰে, যাৰ ফলত কিতাপৰ প্ৰচাৰটো বহুখিনি পৰিমাণে কমি গৈছে। আজি যদি আপোনাৰ মোবাইল ফোন এটা আপুনি কিনা বুলি আপোনাৰ বন্ধুজনে আপোনাক দেখি কিনিব ধৰিছে, তেতিয়াহ'লে আপুনি যদি কিতাপখন আপোনাৰ বন্ধুজনক সৈতে শ্বেয়াৰ কৰে যে মই অমুকখন কিতাপ কিনিছোঁ, তেতিয়াহ'লে সেই বন্ধুজনে হয়তো কিনাৰ প্ৰতি আকৰ্ষিত হ'লহেঁতেন। কিন্তু আমি সেই ক্ষেত্ৰত প্ৰচাৰ নকৰোঁ, যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ শিশু আলোচনীবিলাক, মেগাজিনবিলাক, বিভিন্ন ধৰণৰ কিতাপবিলাক লাহে লাহে বন্ধ হ'বলৈ ধৰিছে, কাৰণ প্ৰচাৰৰ অভাৱৰ কাৰণে। গতিকে আপোনালোকে অকণমান প্ৰচাৰ কৰক, যাতে মানুহে কিতাপ পঢ়িব পাৰে আৰু সেই কিতাপখিনি পঢ়ি উঠি আপোনালোকে কিতাপক জীয়াই ৰাখিব পাৰে। অকল কিতাপখন জীয়াই ৰখাই নহয়, কিতাপৰ লগত জড়িত থকা ব্যক্তিসকলকো আপুনি জীয়াই ৰাখিব। আজিলৈ বাৰু ইমানেই। সন্ধিয়া হৈছে, বেলি ডুবু ডুবু হৈছে, বেলি ডুবাৰ পিছতে আন্ধাৰ হ'ব।